हेलो एवरीवन मोर चेनेलर अन्य एटी भिडिओলৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছো। আজি আমাৰ কামৰ চতুৰ্থটো দিন। আজি এতিয়া মৰ্নিং আমি বহি আছো, ইয়াত ইমান ধুনীয়া বতাহ মাৰিছে। এইকেইদিন সদায় আমি গৰমতে কৰি আছো, আজিহে বতৰটো ইমান ধুনীয়া কৰিছে। কি হয় আজি কেনেকৈ যায়, আজিতো বেছিভাগ আউটডোৰে আছিলে। এতিয়া ৰ'দটো নিদিলে হয় বা নহয়, কেনেকুৱা কি হয় আপোনালোকক চব দেখাই আছো। ৱাও, ইমান ধুনীয়া বতাহ মাৰিছে। আজি আপোনালোকক কি দেখাব পাৰো, চেষ্টা কৰিম যিমান পাৰো দেখাবলৈ। সবটো আপোনালোকক দেখুৱা সম্ভৱ নহয়। আজি ৰাতিপুৱা ইমান ধুনীয়া বতাহ মাৰিছে নহয়। এইকেইদিন সদায় আমি গৰমতে শ্বুট কৰি আছো, আজিহে ইমান ধুনীয়া বতাহ পাইছো। কালিও মৰ্নিং বতৰটো অলপ বেয়া কৰিছিলে বাৰু। আকৌ দুপৰীয়ালৈ একদম পুৰা ৰ'দ আৰু। আজি আমি ওচৰে এটুকুৰা ঠাইলৈ আহিছোঁ। ইমান ধুনীয়া বতাহ বলি আছে ইয়াত, আৰু ইয়াকো অকণমান মেকআপ কৰি দিছোঁ। ইমান ধুনীয়া একদম আলিটো নহয়, পথাৰৰ মাজত ভাল লাগিছে। ইমান ধুনীয়া বতাহও বলি আছে। আকৌ এই দাদাজনকো মেকআপ অকণমান কৰি দিলোঁ। বহুত ধুনীয়া এক্টিং কৰে তেখেতে। এয়া আমি এইফালে গৈ থকা গোৱালা এজনে এনেকুৱা দৈ টেকেলি লৈ গৈছিলে। তাতে আমি দুটা ল'লোঁ, আৰু লৈয়ে আৰু টেকেলিকেইটা লৈ একদম ফেশ্বন শ্ব' দেখাইছোঁ। আকৌ আমি এই এনেকুৱা ডাঙৰ ৰ'দ দিলে, তাৰপিছত আকৌ আমি পথাৰলৈ গ'লোঁ। পথাৰতো শ্বুট আছিল, আৰু এই অৱস্থা চোৱা। সকলোৱে নিজৰ নিজৰ হাথিয়াৰবোৰ লৈ আহি আছে। আমি এতিয়া পথাৰৰ মাজে মাজে গৈ আছো। চোৱা বুলি ভাবা নাছিলো ন, ইমান ডাঙৰ ৰ'দ দি দিলে। ৰক্ষা কৰিছে ভগৱানে। পথাৰৰ মাজে মাজে আহি আমি ইমান ধুনীয়া ঠাই টুকুৰা পালোহি নহয়। ইমান ধুনীয়া। আৰু ইয়াত নামিলোঁ বাৰু। নামি মেলি এইবোৰ ভিডিঅ' বনাবলৈ নহ'ল আচলতে। বিৰাটেই ধুনীয়া ঠাই, আৰু ইমানেই ধুনীয়া বতাহ বলি আছিলে। এই যিবোৰ ৰুই থৈ দিয়া ৰোৱাবোৰ নহয়, ইমান ধুনীয়াকৈ ইফালে এবাৰ হালিছে, সিফালে এবাৰ হালিছে, একদম হালে জালে হৈ গৈছে। ইমান ধুনীয়া একদম বতাহ মাৰিছে নহয়। হ'ব পাৰে ইমান ডাঙৰ ৰ'দ, কিন্তু এই বতাহে অলপো যে আমাক গৰম অনুভৱ কৰি দিয়া নাই আচলতে, যে ইমানেই ধুনীয়া বতাহ বলি আছে। এইবাৰ আকৌ বহুত দূৰ আহি স্কুল এখন পালোহি, আৰু এই স্কুলতে এবাৰ স্কুলৰে এটা দৃশ্য আছে, তাৰ শ্বুটিং হ'ব। এয়া মেকআপ আৰ্টিষ্ট গৈ মেলি একদম লং পেণ্ট পিন্ধা টিচাৰহে জইন কৰিলোঁ আৰু। আজি পুৰা ল'ৰা ছোৱালীবোৰ কেনেকুৱা পঢ়াইছোঁ নহয় মই। দেখিছে নহয়, বাইদেউ লং পেণ্ট পিন্ধা বাইদেউ।
মই পিছে দৰমহা নোপোৱা বাইদেউহে আকৌ দেই। দৰমহা নোপোৱা চাকৰি দি দিলে দেই। একেবাৰে শেষত আজিৰ দিনটোত ভাল লগা ফটো কেইকপিমান আপোনালোকৰ আগত শ্বেয়াৰ কৰিলোঁ। কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। আৰু ভিডিঅ'টো শেষৰলৈকে চাই থকাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ।